যদি ৰেচিপিটো চাই ভাল পায় তেতিয়া লাইক কৰি দিব আৰু আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। প্ৰদীপ এটাই এনেকৈ চাই থাকে, সি তাক খাবলৈ কিবা দিম বুলি ভাবি থাকে। তথাপিতো তাক দুটা এটা বিস্কুট মাজে মাজে দিওঁ। তাক মিঠা বিস্কুটটো সি বেছি ভাল পায়। মেৰিগ'ল্ড বা থিন এৱৰত সেনেকুৱা বিস্কুট দিলে সি নাখায়, মুখত লৈ পিনি বাহিৰত পেলাই থৈ আহে। এতিয়া মানে মই চাহ বনাবলৈ লৈছোঁ যে, সেইকাৰণে সি ভাবিছে কিবা এটা দিব। একদম বহি সেইখিনিত সদায় সি সেইখিনিতে ৰৈ থাকে, শুব এবাৰ ৰ'ব, সি সেইখিনিৰ পৰা নাযায়। মই যেতিয়া পাকঘৰৰ পৰা বাহিৰলৈ গ'লে সি মোৰ লগত যাব। মই পাকঘৰত থাকিলে সি খাবলৈ পাম বুলি ইয়াতে ৰৈ থাকে। চাহ খাম বুলি ভাবিলোঁ, খাবলৈ একোৱেই নাই। সেইকাৰণে বিস্কুটবোৰ আছে, বিস্কুটবোৰ খাবলৈ মন নাযায়। সেইকাৰণে কিবা এটা বনাওঁ বুলি ভাবিলোঁ। কি বনাম আইটেমটো এতিয়ালৈকে হোৱা নাই, এনেই আৰু কিবা চাহৰ লগত খাবলৈ। প্ৰথম এটা মই ল'লোঁ ডিম, তাত দিলোঁ চেনি 2 চামুচ, অকণমান এইটো মিক্স হ'বৰ কাৰণে মানে মিক্স সোৱাদটো, নিমখ অকণমান 1 পিঞ্চ দিলোঁ। এতিয়া ইয়াত মই বেকিং ল'ম, বেকিং অকণমান দিওঁ আৰু বেকিং খুলিবই পৰা নাই। অকণমান দিম, অকণমান বেকিং দিছোঁ। বেকিংখিনি দি পিনি অকণমান বেকিংখিনি দিলোঁ, দি পিনি অকণমান মিলাই লৈছোঁ বস্তুটো। ব্লেণ্ড কৰি লৈছোঁ এনেকৈ। চেনিখিনি এতিয়া মই সেইখিনি দি দিম। ময়দা লৈছোঁ, মই ময়দা দি দিছোঁ। ময়দা লৈ ল'লোঁ, ময়দা লৈ পিনি মই অকণমান ভালকৈ মিলাই ল'ম। ময়দা বেছি হ'ল, ডিমটোৱে ভালকৈ লেটিয়াব পৰা নাই, মানে মিছল কৰিব পৰা নাই। এতিয়া সেইকাৰণে বহুতে গাখীৰ দিয়ে, মই পানী অকণকৈ দি দিছোঁ। বস্তুটো মিলাই লওঁ। এনেকৈ মিশ্ৰণখিনি মই ভালকৈ মিলাই লৈছোঁ। মই আটা দিয়া নাই, ময়দা দিছোঁ। চেনি 2 চামুচ দিছোঁ ডাঙৰ চামুচেৰে, নিমখ 1 পিঞ্চ দিছোঁ। তাৰপিছতে দিছোঁ বেকিং পাউডাৰ অকণমান আৰু দিছোঁ ময়দা। ডিম এটা দিলোঁ, ডিমটো দিও নহ'লগৈ, সেইকাৰণে টান হ'ল, অকণমান পানী মিলাই দিলোঁ। এতিয়া হৈছেগৈ আৰু মই এতিয়া এইখিনি বনাব লাগিব। সেইখন পাতি ল'লোঁ, এতিয়া ইয়াত মই তেল দিম। তেল মই ৰিফাইন দিছোঁ, ৰিফাইনত বেছি ভাল হয় এইবিলাক বনাবলৈ। গৰম হ'ব লাগিব এতিয়া, গৰম হোৱা মানে মই অকণমান আৰু মিহি কৰি দিওঁ মিশ্ৰণখিনি। কি হয়গৈ জানো আৰু, মালপোৱা টাইপ বনাব বিচাৰিছোঁ। হৈছেগৈ। কেকখন ভালকৈ দিবি, কেকখন দিবি। এইফালে বেছি ভাল, এইটো থৈ ল'ব পাৰিম। কেনেকুৱা হয়
বেছি ঢিলা হ'ল সেইকাৰণে লাগিলেই গৈছে ইয়াত অকণমান টান কৰিলে ভাল হ'ব এনেই কিন্তু ধুনীয়াকৈ ফুলিছে চাহ একাপ বনাই লৈছোঁ চাহ হ'লেই থাকি যোৱাবোৰ এনেকৈ আঁতৰাই দিছোঁ দিবলৈয়ে দিগদাৰ হৈছে কেমেৰাটো ধৰি ধৰি কাম কৰিবলৈ দিগদাৰ হৈছে কিবা কিবি হৈ গৈছে খাবলৈ ভাল হ'লে হয় আৰু কিবা কিবি হৈছে চেপবিলাক কিবা জন্তুটোৰ নিচিনাহে হ'ল চব হৈছে এইবিলাক এইকেইটা হৈছে এয়া হৈ গ'ল সম্পূৰ্ণ এতিয়া খাবহে লাগে লাহেকৈ একদম লাহেকৈ এইবোৰ ভাঙিব ছিঙিব পাপাক খং উঠিব এটা খালো মই বৰ টেষ্টি বলি চাহ আছে লুভি ইয়াতে চাই আছে কোমলো হৈছে খুব ন বেকিং আৰু ডিম দিয়াৰ কাৰণে হৈছে আপোনালোকে আপোনাৰ যদি ভিডিঅ' চাই ভাল পালে এতিয়া লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই